বাইদেউ এলক পানী। দিয়া শুনাচোন, তুমি মোক পইচা 100 টকা এটা ধাৰলৈ দিয়াচোন। এলক বাইদেউ। দিয়া বাইদেউ, আপোনাক কথা এটা সুধো যদি বেয়া নাপায়। আপুনি যে চকীদাৰটোৰ পৰা পইচা 100 টকা যে ধাৰলৈ ল'লে? মোক প্ৰয়োজন হৈ আছিলে, সেইটো কাৰণে তেওঁৰ পৰা পইচা 100 টকা ধাৰলৈ লৈছো। বাইদেউ, আপোনাৰ মই একাউণ্টৰ মেনেজাৰ হয়, আপোনাৰ একাউণ্টত ইমান টকা থকাৰ পাছত আপুনি 100 টকা এটা খুজিলে যে? বাইদেউ, এইটো কি কাম কৰিলে আপুনি? বাইদেউ, বাইদেৱে কোৱাৰ দৰে আপোনাৰ ওচৰতো বহুত টকা আছে, আপুনি যে 100 টকা এটা তেওঁৰ পৰা খুজিলে, কি কথা এইটো? মই আকৌ কি কৰিলো? তোমালোকে যে মোক ইমানকে প্ৰশ্ন কৰিছা, মই তোমালোকক প্ৰশ্ন কৰিব লাগে নে তোমালোকে মোক প্ৰশ্ন কৰিব লাগে? চৰি বাইদেউ। ফাইলটো কমপ্লিট হ'ল? হ'ল বাইদেউ। বাইদেউ, চবকে দৰমহা দিয়া হ'ল? আৰু ঠিক আছে, চবকে দৰমহা দিলা যদি চকীদাৰ ভাইটিকো দৰমহাটো দি দিবা আৰু তাক কবা 2000 টকা এটা মই ধাৰলৈ বিচাৰিছো বুলি। বাইদেউ, চকীদাৰ ভাইটিৰ পৰা আকৌ 2000 টকা এটা ধাৰলৈ? মই যি কৰিবলৈ দিছো তাক কৰ, যা এতিয়া। ভাইটি, বাইদেউ কওক। তোমাৰ একাউণ্টত তোমাৰ দৰমহাটো ভৰাই দিয়া হ'ল দেই। আৰু তোমাৰ পৰা বাইদেৱে 2000 টকা এটা ধাৰলৈ ল'লে। ধাৰলৈ লৈছে? তুমি চিন্তা নকৰিবা, বাইদেৱে পইচা পালে তোমাক চব পইচা দি দিব। ঠিক আছে, যাওঁ দেই। নপুৰ, তুমি যোৱাচোন চকীদাৰ ল'ৰাজনৰ পৰা পইচা 1000 টকা এটা মই ধাৰলৈ বিচাৰিছো বুলি কোৱা। বাইদেউ, এইবোৰ আপুনি সদায় সদায় কি কথা কৈ আছে? কালি 1000, আজি 2000, এনেকে আপুনি সদায় যদি তাৰ পৰা এই সাধাৰণ চকীদাৰ চাকৰি কৰে, তেওঁৰ পৰা যদি আপুনি অকল পইচাই খুজি থাকে, তেওঁ চলিব কেনেকে গোটেই মাহটো? খাব কি? আপুনি অকণো আপোনাৰ গাত নালাগে নে সেইবোৰ কথা? আৰু আজি তাৰ পৰা খুজিছে, কাইলেতো হয়তো মোৰ পৰাও খুজিব আপুনি। আপোনাৰতো সেইটো অভ্যাসেই হৈ গৈছে পইচা খোজা। আৰু বাইদেউ, আপুনি যদি মই এইখিনি কথা কোৱাৰ কাৰণে যদি আপুনি ইয়াৰ পৰা উলিয়াইও পঠিয়াই দিয়ে, তেতিয়াও মই অকণো মাথা নেমাৰো। কাৰণ য'ত নেকি এজন বছে একদম নিম্ন খাপৰ কৰ্মচাৰীৰ পৰা পইচা খোজে, একদম ভাল নালাগে। নপুৰ, তুমি সকলো কথা নজনাকৈ এইবোৰ কি কৈ আছা? আৰু মই এইবোৰ যে কৰিছো, একমাত্ৰ কৰিছো তেওঁক সহায় কৰিবৰ বাবে। সহায়? আপুনি এনেকে কি সহায় কৰিব বিচাৰিছে তেওঁক? আপুনিতো উল্টাই তেওঁৰ পৰা পইচা লৈ থকা যেনহে মোৰ অনুভৱ হয়। আৰু যদি তেওঁক সহায় কৰিব বিচাৰিছে, তেওঁৰ দৰমহাটো আপুনি অলপ বঢ়াই দিয়ক। আৰু যদি সহায় কৰে, তেওঁক আপুনি তেওঁৰ পৰা লোৱা পইচাখিনি আপুনি ঘূৰাই দিয়ক তেওঁক। সেইটোৱে কথা, তোমাৰ চিন্তাধাৰা আৰু মোৰ চিন্তাধাৰা বহুত পাৰ্থক্য আছে ইয়াত। ৰবা, শুনা, তোমাক মই কথা এটা কওঁ। ডক্টৰ ছাৰ, আপুনি মাৰ অপাৰেশ্যনটো যেনেকৈ নহ'লেও কৰি দিয়ক। মই ইয়াত পিয়ানো চাকৰি কৰোঁ, দৰমহা ইমান নাপাওঁ, তথাপিও মই আপোনাক পইচাখিনি দিম, কিবা এটা কৰি হ'লেও দিম। আপুনি কৰি দিয়ক। ঠিক আছে। মই তাৰ কথাখিনি গোটেইখিনি শুনিলো আৰু শুনি মোৰ বহুত দুখ লাগিল। মই ভাবিছিলো সি আমাৰ পৰা সহায় বিচাৰিব বুলি, কিন্তু সি আমাৰ কাৰো পৰাই সি সহায় নিবিচাৰিলে। সি ইমানেই যে সহজ সৰল, সি দৰমহাটোৰ বাদে সি 1 টকাও বেছিকে কাৰো পৰা নিবিচাৰে। মই এবাৰ তাক পইচা দিও চাইছিলো, কিন্তু সি নললে পইচা। সেইকাৰণে মই তাক বুজাব বিচাৰিছিলো যে মই এগৰাকী বছ হৈও তেওঁৰ পৰা মই পইচা ধাৰলৈ লৈছো, যাতে সি প্ৰয়োজনত কাৰোবাৰ পৰা পইচা এনেকৈ ধাৰলৈ খুজিব পাৰে। বাইদেউ, বুজিলো এতিয়া মই। আৰু চৰি, মই একো নজনাকৈ আপোনাক বহুত কিবা কিবি কথা কৈ দিলো। হ'ব দিয়া, তোমাৰ ঠাইত হোৱা হলে চাগে আজি ময়ো এনেকৈয়ে কৰিলোহেঁতেন। আৰু এটা কথা কওঁ শুনা, মানুহৰ বিষয়ে একো এটা নজনাকৈ কেতিয়াও মানুহৰ বিষয়ে বেয়াকৈ ক'ব নালাগে।